हेलो फ्रेंड इतना बजिल 6:30 और आमी आज जाम मानाखत गति के आपलोके भिडिओ तो सम्पूर्णके चाइ थाকক और मोर चेनेल तो प्लिज सब्सक्राइब करिब। इतना आमी मानाखलै जाम। एया सकलोए बासत बहिसे। Bagaimana amit palo dumuni sam ya dumuni sam আমি বর্তমান যাই আছো। ইয়া রাস্তার দুই পিনে সৰু সৰু গছ আছে, ধুনীয়া পৰিৱেশ, ঠাইবোৰ বহুত ভাল লাগিছে। গাড়ীত গান বাজি আছে, ইয়া ভণ্টিসকলে নাচি আছে ধুনীয়াকে। আমি যাই যাই এখন ধুনীয়া চাহ বাগান পালো। এইখন চাহ বাগান ধুনীয়া লাগিছে। কি ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া আহি আমি মানাহৰ গেট পালো। এইখন মানাহৰ গেট হয়। ইয়াৰ পৰা আৰু যাব লাগিব 1 কিলোমিটাৰ মান। এইখন মানাহৰ গেট চাওক। আমি বৰ্তমান মানাহ আহি পালো। এয়া চাওক মানাহ নদী হয় এইটো। বহুত মানুহ আছে। ব্লগ যি ভ্ৰমণ কৰে চব কৰিব পাৰে, এভৰিথিং আছে ইয়াত সকলোবোৰ। বহুত ভাল দি আছে। ইয়াৰ ঠাণ্ডা পানী, বহুত ঠাণ্ডা হয় ইয়াৰ পানী। মাজলৈ যাব নোৱাৰি, বহুত ভাল। এয়া গাড়ী আহি আছে খানা খাবলৈ।
এয়া আমি নদীৰ পাৰে পাৰে যাই আছোঁ। এতিয়া আমি নাও চাব যাই আছোঁ। এতিয়া আপোনালোকক নাও দেখুৱাম। Sao nào nào này cái gì nào ô kia sao nó বহুত ভাল জায়গা হয়। এইফালে এখন বাগান দেখিছোঁ, কিন্তু কিহৰ বাগান ধৰিব পৰা নাই। বাগানখন এতিয়া আমি চাব যাই আছোঁ। স্কচৰ বাগান এইখন ধুনীয়াকৈ লাগি আছে ইয়াত। ইয়াত আৰু এখন বাগান আছে। এয়া গুম খেতি হয়, ইয়াৰ পৰা আটা বনোৱা হয়। আটা আপোনালোকে খাই আটা এই বনোৱা আৰু এইখন হৈছে পানীলাওৰ বাগান। পৰিছে এয়া হৈছে জ্বালা খেতি। ইয়াত মানে সকলো ধৰণৰে খেতি কৰা হয়। এইবোৰ হ'ল বিলাহী। বিলাহী আৰু জ্বালা একেলগে লগাইছে। আৰু আহি আমি পালোঁ এয়া মানাছ 360 ভিউ আপোনালোকে চাব পাৰে। মোৰ চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে শেষ কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।